নমস্কাৰ, মোৰ নাম শ্ৰী হিমাক্ষী শৰ্মা দাস। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম ন সমাজ। কবি বিষ্ণুপ্ৰসাদ ৰাভা। ও জুমে জুমে কেঁচা সোণ বনোৱাৰ দল, ন পোহৰৰ জিলিক সানি যাওঁ আগুৱাই বল। জুবুমীয়া হাচতীয়া জাবৰি মলি, চিকুনাই যাওঁ বা জোকাৰি এহাৰ পুৰণি ধূলি। নতুন সাজত নতুন ভাৱত নধৰাত উজলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাও কাৰ বল। মুকুতিৰ পথ পোহৰাই যাওঁ আগবাঢ়ো বল বল। শাৰী শাৰী পজাবাৰী লাখে লাখে খাল, নিলগৰ পিটনিটোৰ পিত খোৱা জঞ্জাল। আলান্ধু গলীয়া ধূলাৰে ৰান্ধোন শাল, চাফ কৰি ঘাট সাজি আলিবাট দেখুৱাও গাৰ বল। সমনীয়া ন সমাজ গঢ়ো বল। ধন্যবাদ।